ভাং ব্যৱসায়ত জড়িত মহিলাই আৰক্ষীৰ ভৰিত ধৰি তেওঁলোকক বচাবলৈ কান্দিছে। এয়া হৈছে লখিমপুৰ জিলাৰ চাউলধোৱাৰ থেকেৰাগুৰিৰ কথা। লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষী চকীৰ অধীনৰ থেকেৰাগুৰিত অবৈধভাৱে ভাং বিক্ৰী কৰা যুৱকৰ বিৰুদ্ধে অভিযান চলাওঁতেই চাউলধোৱা আৰক্ষী চকীৰ দুজন আৰক্ষীক বগৰাই বগৰাই প্ৰহাৰ কৰে ভাঙৰ ব্যৱসায়ৰ লগত জড়িত দুজন লোকে। এই ঘটনাই ইতিমধ্যে সমগ্ৰ বগীনদী অঞ্চলতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে। চাউলধোৱা আৰক্ষী চকীৰ দুলেশ্বৰ চুতীয়াৰ জোনটি নাথ নামৰ গৃহৰক্ষী জোৱানজনক এই ভাঙৰ ব্যৱসায়ৰ লগত জড়িত থকা চক্ৰটোৱে অগৰাই বগৰাই প্ৰহাৰ কৰা ঘটনা সংঘটিত হৈছে। নিৰদা লাহন নামৰ অবৈধ ভাঙৰ ব্যৱসায়ৰ লগত জড়িত মহিলাগৰাকী আৰু জোঁৱাইক সেই মহিলাগৰাকীৰ জোঁৱাইক চিৰঞ্জিত ৰয় আৰু জোৱাকিম টিগ্গাই চুতীয়া উপাধিৰ আৰক্ষীজনক আৰু জোনটি নাথ নামৰ গৃহৰক্ষী জোৱানজনক অগৰাই বগৰাই প্ৰহাৰ কৰিছিল কালি। আজি আৰক্ষীক প্ৰহাৰ কৰা তিনিওকে জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে। আজি যেনে তেনে বোলো যাচোন কিবা এটা